বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে কম্পিটিটিভ এক্সাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত অসমৰ যিকোনো গভৰ্ণমেণ্ট এক্সামত আহিব পৰা অসমৰ ইতিহাসৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। এইটো অসমৰ ইতিহাসৰ পাৰ্ট 2 ভিডিঅ'। পাৰ্ট 1টো যদি আপোনালোকে চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত ভিডিঅ'ৰ লিংক দিয়া থাকিব, তাত গৈ চাব পাৰিব। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে আহোম মুদ্ৰাৰ আকৃতি আছিল। আহোম মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিলে? ছয়কোণীয়া নে বৰ্গাকৃতি নে আঠকোণীয়া নে নকোণীয়া? আহোম মুদ্ৰাৰ আকৃতি আছিলে আঠকোণীয়া। 2 নম্বৰ প্ৰশ্নটো চাওঁ আমি। কোচ ৰজাৰ মুদ্ৰাৰ আকাৰ কেনেকুৱা আছিলে? কোচ ৰজাৰ মুদ্ৰাৰ আকাৰ বৰ্গাকৃতি আছিল নে নকোণীয়া নে আঠকোণীয়া নে ছয়কোণীয়া? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ছয়কোণীয়া। কোচ ৰজাৰ মুদ্ৰাৰ আকাৰ আছিলে ছয়কোণীয়া। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি। কোনজন ৰজাক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি জনা যায়? আমি জানো যে বুদ্ধি স্বৰ্গনাৰায়ণ বুলি প্ৰতাপ সিংহক জনা যায়। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব প্ৰতাপ সিংহ। 4 নম্বৰ প্ৰশ্নটো চাওঁ আমি। কাৰ ৰাজত্বকালত আলাবৈৰ ৰণ হৈছিলে? চক্ৰধ্বজ সিংহৰ নে জয়ধ্বজ সিংহৰ নে চক্ৰধ্বজ সিংহৰ নে গদাধৰ সিংহ নে উদয়াদিত্য সিংহ? আলাবৈৰ ৰণ হৈছিলে চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত। 5 নম্বৰ প্ৰশ্নটো চাওঁ আমি। শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিলে? 1671 চনত নে 1821 চনত নে 1771 চনত? শৰাইঘাটৰ যুদ্ধ হৈছিলে 1671 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি। শৰাইঘাট যুদ্ধত মোগল সৈন্যবাহিনী পৰিচালনা কৰিছিল। শৰাইঘাট যুদ্ধত মোগল সৈন্যবাহিনী কোনে পৰিচালনা কৰিছিল? মীৰ জুমলাই নে ৰছিদ খানে নে দিলৱাৰ খানে নে ৰামসিংহই? শৰাইঘাটৰ যুদ্ধত মোগল সৈন্যবাহিনী পৰিচালনা কৰিছিলে ৰামসিংহই। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ৰামসিংহ। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি। কোনজন ৰজাই তন্ত্ৰ সাধনাৰ বাবে উমানন্দ দ্বীপত মন্দিৰ সাজিছিল? গদাধৰ সিংহ অপশ্যনত আছে। গদাধৰ সিংহ, শিৱসিংহ, ৰুদ্ৰসিংহ, প্ৰতাপ সিংহ। শুদ্ধটো হ'ব গদাধৰ সিংহ। গদাধৰ সিংহই তন্ত্ৰ সাধনাৰ বাবে উমানন্দ দ্বীপত মন্দিৰ সাজিছিল। 8 নম্বৰ প্ৰশ্নটো চাওঁ আমি। গোহাঁই কমল আলি কোনজন ৰজাৰ কালত সজা হৈছিলে? গোহাঁই কমল আলি এইটো সজা হৈছিলে, এইটো শুদ্ধ আনসাৰটো হ'ব নৰনাৰায়ণ। ৰজা নৰনাৰায়ণৰ দিনত গোহাঁই কমল আলিটো সজা হৈছিলে। 9 নম্বৰ প্ৰশ্নটো চাওঁ আমি। নৰনাৰায়ণ ৰজাই কোন চনত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিলে? এই প্ৰশ্নটো এনেকৈও হ'ব পাৰে যে কোনজন ৰজাই কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিলে? তেতিয়া হ'ব ৰজা নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। আৰু কিমান চনত কৰিছিলে? সেইটো হ'ব 1565 চনত। 10 নম্বৰ প্ৰশ্নটো চাওঁ আমি। শুক্লধ্বজ জনপ্ৰিয়ভাৱে জনাজাত। শুক্লধ্বজক কোনটো নামেৰে জনপ্ৰিয়ভাৱে জনা যায়? চিলাৰায় নে প্ৰতাপবল্লভ নে লাচিত নে নৰনাৰায়ণ? চিলাৰায় বুলি শুক্লধ্বজক চিলাৰায় বুলি জনা যায়। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি। চুতীয়া ৰাজ্যৰ ৰাজধানী ক'ত আছিলে? কামৰূপত নে তেজপুৰ নে শদিয়া নে চৰাইদেউ? চুতীয়া ৰাজ্যৰ ৰাজধানী আছিলে শদিয়াত। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব শদিয়া। 12 নম্বৰ প্ৰশ্নটো চাওঁ আমি। কোচ ৰজাৰ লিপিবোৰ কি ভাষাত খোদিত? পাৰ্চী ভাষাত নে সংস্কৃত ভাষাত নে বঙালী ভাষাত নে অসমীয়া ভাষাত? কোচ ৰজাৰ লিপিবোৰ সংস্কৃত ভাষাত খোদিত। সংস্কৃত ভাষাত খোদিত। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি। ডিমাপুৰ কোন ৰজাৰ ৰাজধানী আছিলে? আহোম নে চুতীয়া নে কছাৰী নে ভূঞা? ডিমাপুৰ আছিলে কছাৰী ৰজাৰ ৰাজধানী। 14 নম্বৰ প্ৰশ্নটো চাওঁ আমি। আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত কেতিয়া প্ৰৱেশ কৰিছিলে? 1220 খ্ৰীষ্টাব্দত নে 1228 নে 1235 নে 1212? আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিলে
28 খ্ৰীষ্টাব্দত। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি। আহোমসকলৰ প্ৰথম ৰাজধানী আছিলে ক'ত? গড়গাঁৱত নে ৰংপুৰ নে তেজপুৰ নে চৰাইদেউ? আমি জানো যে আহোমসকলে প্ৰথম ৰাজধানী স্থাপন কৰিছিলে চৰাইদেউত। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ। প্ৰথমজন আহোম বৰবৰুৱা কোন আছিল? লাচিত নে বদন চন্দ্ৰ নে মোমাই তামুলী নে লাংগি পনিহিয়া? প্ৰথমজন বৰবৰুৱা আছিলে মোমাই তামুলী বৰবৰুৱা। 17 নম্বৰ প্ৰশ্নটো চাওঁ আমি। জয়সাগৰ পুখুৰী কোনে খন্দাইছিলে? ৰুদ্ৰসিংহই নে গদাধৰ সিংহ নে শিৱসিংহ নে ৰাজেশ্বৰ সিংহ? জয়সাগৰ পুখুৰী খন্দাইছিলে ৰুদ্ৰসিংহই। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি। দুধৰ আলি কোনে নিৰ্মাণ কৰাইছিলে? অপশ্যনত আছে ৰুদ্ৰসিংহ, গদাধৰ সিংহ, প্ৰতাপ সিংহ, ৰাজেশ্বৰ সিংহ। দুধৰ আলি নিৰ্মাণ কৰাইছিলে ৰুদ্ৰসিংহই। আজিৰ অন্তিমটো প্ৰশ্ন চাওঁ আমি। শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিলে? আহোম আৰু কছাৰী। অপশ্যনত আছে মোগল আৰু কোচ, আহোম আৰু ইংৰাজ, আহোম আৰু মোগল। এই প্ৰশ্নটো আপোনালোকৰ কাৰণে থাকিল। ইয়াৰ আনচাৰটো আপোনালোকে কমেণ্টত জনাব। আজিৰ ভিডিঅ'টোত ইমানেই। এই চেনেলটোত আপোনালোকে অসমৰ যিকোনো গভৰ্ণমেণ্ট এক্সাম ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিব। যদি ভিডিঅ'সমূহ ভাল পায় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। আপোনালোকে যদি আমাৰ ছ'চিয়েল প্লেটফৰ্মত জইন হ'ব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত টেলিগ্ৰামৰ লিংক দিয়া থাকিব, তাত গৈ জইন হৈ ল'ব পাৰিব। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।